ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি লাহোৱাল সমষ্টিৰ অন্তৰ্গত বানপানীত সৰ্বশ্ৰান্ত হোৱা মাইজান মথলা নগাগুলি কছাৰী লাইন আৰু অকলেণ্ড চাহ বাগিচা পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। বৃহত্তৰ অঞ্চলটোৰ বানপানীত সৰ্বশ্ৰান্ত হোৱা প্ৰতিটো পৰিয়ালক চৰকাৰে যথোপযুক্ত সহযোগিতা কৰিব বুলি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বানাক্ৰান্ত অঞ্চলটো পৰিদৰ্শনৰ সময়ত আশ্বাস দিয়ে। অন্যহাতে পাণবাৰী আৰু অকলেণ্ডৰ মধ্যস্থলত এটি স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ অবিভক্ত আচ্ছা ডিব্ৰুগড় শাখাৰ সভাপতি লক্ষীৰাম ৰাজগড়ে মন্ত্ৰী ৰামেশ্বৰ তেলীক আহ্বান জনাইছে। ফেষ্টিভেল নিচিনা আমাৰ হৈ গৈছে, গতিকে প্ৰত্যেক বছৰে আহে। তো গতিকে ইয়াৰ একমাত্ৰ মানে আমাৰ চলুচন ৰিলিফ চিলিফ এইবোৰতো চলুচন নহয়, সেইটো জাষ্ট মানে এনেই বনোৱা হৈছে। এতিয়া ৰিলিফ কেম্প হিচাপে ইয়াত ডাঙৰকৈ মানে ভেটি উঠাই দিয়া হৈছে, কিন্তু তাত একদম 40/80 আছেতো 40/80টো গোটেইটো মানে টোটেল মানে পাৰ্টিশ্যন হৈছে, মানে ঘৰ এটা বনাই দিব। সেটটো মানে লাগে আৰু মানুহ যে ওচৰত আছে সেই মাটি যেতিয়া আপোনাৰ বনাব মানে সেই মানুহখিনি থাকিব মাটিটো বহল হৈ আহিব চেম প্লেচ তাতো এটা দৰকাৰ এটা যদি মথাইটো বহল হৈ যাব ৰাস্তা হৈ যাব যেনেকৈ ডিব্ৰুগড় ফালে কেম্প কৰিবৰ কাৰণে মানুহ ৰাস্তা হৈ যাব বিশেষকৈ মানে কৈছিল আমাৰ ইয়াত মানে অকলেণ্ড আৰু এই পাণবাৰী আৰু এই ৰামাচুক এই তিনিটা এৰিয়াৰ মানে ইয়াতে ৰাস্তা পদূলি বেয়া হেনো, চাব চেণ্টাৰ যথেষ্ট দূৰত আছে। কিন্তু তো ইয়াত এটা চাব চেণ্টাৰৰ প্ৰয়োজন আছে, মানে গৰ্ভৱতী মহিলাবিলাকৰ কিছুমানে মানে অহা যোৱা কৰিব কাৰণে বহুত দিগদাৰ হয়। এইটো কিবা এটা আপোনালোকে মানে নতুনকৈ চাব চেণ্টাৰ দিয়াৰ ব্যৱস্থা চাব চেণ্টাৰ ইয়াত ৰাস্তাটো ইমান বেয়া আছে, ৰাস্তাটো ওলোৱাটো দিগদাৰ হৈছে। পেচেণ্ট কেতিয়াবাতো তেনেকুৱাতো গাড়ীটো ডেড হৈ থাকে ইয়াতে। হৈছে আমাৰ হ'ল হাইলেণ্ডটো এটা আছেই আৰু এটা হাইলেণ্ড ইয়াত বনাব ব্যৱস্থা কৰিব লাগিব।